আজি 2023 চনৰ প্ৰথম মানে 3 তাৰিখ হয়। 3 তাৰিখত আমি একেলগে মানে লগে ভাগে মিলি ঘৰৰ সকলোৱে মিলি প্লাছ মানে লগ সমনীয়া মিলি সকলোৱে মানে মনে ভৰাই এসাঁজ খাওঁ বুলি আহিছোঁ। জীয়াঢল মোক আপোনাৰ পৰিৱেশটো ভালকৈ দেখুৱাম। বৰ্তমান একদম মোৰ ভাইটি বন্ধু চব হ'ব পাৰে। তাকে সৰু সুৰা ভিডিঅ' এটা বনাইছোঁ, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব হা। মই এতিয়া আপোনালোকক বেক চাইডটো দেখাই আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া বস্তু বনি আছে অলৰেডি। গোটেই যিখিনি কৰিবলগীয়া কাম, খানাত ডিমৰ পৰা ধৰি চাহৰ পৰা ধৰি সকলোখিনি বস্তু বনি আছে। চাহ এইটো বইল ডিম, এইফালে এইটো শাকৰ কাৰণে ট্ৰাই কৰা হৈছে। সকলো ইয়াত ভালকৈ বহি আছে, মানুহ অলপ অলপ আছে, জাষ্ট গোটেই মানুহ নাই। এইটো পৰিৱেশটো চাব পাৰে আপোনালোকে, গোটেইটো এটা সুন্দৰ পৰিৱেশ। এইটো বহুত মানুহ আছে, যিহেতুকে আজি 3 তাৰিখ হয়। এইটো চাব পাৰে, এইটো মানুহৰ পিকনিকৰ গোটেই জাম লাগি আছে। চ' এইটোৱে পিকনিকৰ টিম আৰু আছে, মানুহ বহুত আহি আছে। এতিয়া অলৰেডি যিমানটোলৈকে ঢুকি পাইছে সিমানটোলৈকে দেখাইছোঁ আপোনালোকক। এইটো এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। এয়া আমাৰ একমাত্ৰ মোৰ ভাগৰ বাইদেউ দেই, খানা দিনত আহিছে। এজন হৈছে বন্ধু এজন। এইটো চাব পাৰে, এইখন নতুনকৈ ব্ৰিজ বনি আছে। এইটো কিবা অৰুণাচলে বনাই আছে হয়তো। ইফালে ইফালে কানেক্টিং হোৱা ব্ৰিজ বনাই আছে। পিকনিক পল্টনৰ আধা মানুহ আজি বছেকৰ 3 তাৰিখ বুলিকে চবেই একেলগে মিলি পিকনিক খাবলৈ আহিছে। এয়া জাষ্ট অকণমান জেগাটো এক্সপ্ল'ৰ কৰোঁ বুলি এক্সপ্ল'ৰ কৰিব আহিছে। মই ভালকৈ পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। এইটো গোটেই ফেমিলি মেম্বাৰ, বাকী কিছুমান অলৰেডি খানা বনোৱাত লাগি আছে। জনাব এনে কেনেকুৱা পাইছে ভিডিঅ'টো চাই। এইটো জেগাটো চাব পাৰে, কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইজনী আমাৰ বেটী, এইজনী হৈছে চাফাৰিকা। হয় দেখোন আগত নাযায় হা। এইখনে হৈছে জীয়াঢল মুখৰ বুলি কোৱা জেগাডোখৰ। বঢ়িয়া বঢ়িয়া, অকণমান নাচি দিয়ক, অকণমান নাচি দিয়ক। এয়া এটা সুন্দৰ মানে গানটো লগালে মই আহি আছোঁ।